যদি একো ভাল হোৱা নেদেখে তথাপিও ভালৰ কাৰণে চেষ্টা কৰক, কাৰণ এইটোৱেই সুখী হৈ থকা একমাত্ৰ বিকল্প। মানুহক নিজৰ ফালে আকৰ্ষণ কৰিব পৰা কিবা শক্তি যদি আছে, সেয়া হৈছে প্ৰেম আৰু আপোনাৰ ব্যৱহাৰ। সুখ চন্দনৰ নিচিনা, আনৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়। বন্ধু হ'লে কৰ্ণৰ নিচিনা হ'ব লাগে, যিয়ে সময় আহিলে প্ৰাণ ল'বও পাৰে আৰু দিবও পাৰে। সকলোবোৰ একে নিচিনা হৈ নাথাকে। কেতিয়াবা কাছে শিলো ভাঙিব পাৰে, যাক কোনেও ভাঙিব নোৱাৰে, সেয়াক সময়ে ভাঙিব পাৰে। যদি একমাত্ৰ জয়লাভ কৰাই জেদ হয়, খোজ ডাঙৰ হওক বা সৰু হওক প্ৰভাৱ নপৰে। বুদ্ধি, বল আৰু বিবেক যদি একেলগে প্ৰয়োগ কৰা হয়, তেন্তে সফলতা পোৱাটো নিশ্চিত। জীৱনৰ 5টা সঁচা মন্ত্ৰ। দৰ্পণ মিছা কথা ক'বলৈ নিদিয়ে, জ্ঞান ভয়ভীত হ'বলৈ নিদিয়ে, সত্য দুৰ্বল হ'বলৈ নিদিয়ে, প্ৰেম ঈৰ্ষা কৰিবলৈ নিদিয়ে, বিশ্বাস দুখী হ'বলৈ নিদিয়ে। বুদ্ধিয়ে মাত্ৰ সন্দেহ কৰে, বিশ্বাস কৰে মাত্ৰ হৃদয়ে। গুৰুক সন্মান কৰাটো ধৰ্ম, কিন্তু মা-দেউতাক শুশ্ৰূষা কৰা তাতকৈ ডাঙৰ কৰ্ম। আমি কি সেয়া আমাৰ আত্মবিশ্বাসে কয়, আৰু কি কৰিব পাৰোঁ সেয়া আমাৰ আত্মবল আৰু পৰিশ্ৰমে কৰি দেখুৱায়। আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে। খঙৰ বশীভূত হৈ কাম কৰিব নেপায়। খং কৰি কৰা কামৰ বিষময় ফলৰ কথা চিন্তা কৰি খং দমন কৰিব লাগে। মানুহে কেৱল নিজৰ নিমিত্তে জীৱন ধাৰণ কৰা নাই, মানুহে মানুহৰ নিমিত্তে জীৱন ধৰিছে। উদ্যোগী পুৰুষ সিংহই কেৱল যে লক্ষ্মীকে লাভ কৰে তেনে নহয়, সৰস্বতীকো লাভ কৰে। জীৱনটোত যদি ঘাত প্ৰতিঘাতেই নাথাকে, তেন্তে সেইটো জীৱনেই হ'ব নোৱাৰে। জীৱনটো হৈছে এটা কলা, ই কলাকাৰ ৰূপে বিৰাজিত। আশা আৰু আকাংক্ষাৰ প্ৰেৰণাই হৈছে জীৱনৰ অংগ। ইয়াৰ অবিহনে জীৱনৰ গতি মৰহি শুকায়। অনুভৱৰ পৰা কৈছোঁ, সেই ঠাইত মনে মনে থকাই ভাল, য'ত আপোনাৰ শব্দৰ কোনো গুৰুত্ব নাই। উৎসাহত সকলোৱে আৰম্ভণি কৰে, কিন্তু সফল সেইজনহে হয় যিজন শেষৰলৈকে নিজৰ সম্পূৰ্ণ শক্তিয়ে যুঁজি থাকে। নিজক কেতিয়াও আনৰ লগত তুলনা নকৰিব, কাৰণ সকলোৰে জীৱনৰ বেলেগ বেলেগ ৰুল থাকে আৰু সকলোৰে বেলেগ বেলেগ গ'ল থাকে। বেয়া সময়ে মানুহক শক্তিশালী কৰে, আৰু শক্তিশালী মানুহে সময়ক সহজ কৰে। ভাল সময়ে মানুহক দুৰ্বল কৰে, আৰু দুৰ্বল মানুহে সময়ক কঠিন কৰে। আগবাঢ়িব তেওঁহে পাৰে, যাৰ অন্তৰখন নৰম আৰু মগজ গৰম হৈ থাকে। এৰি দিয়ক সেই সম্বন্ধবিলাক, যিবোৰে আপোনাৰ ছেল্ফ ৰেছপেক্টক আঘাত কৰে, কাৰণ আমাৰ কাৰণে আত্মসন্মান সৰ্বোপৰি হয়। এতিয়া জীৱনে আমাৰ মজা লৈ আছে, এদিন আমিও জীৱনৰ মজা ল'ম। ঠগ খোৱাৰ পাছতো যিয়ে বিশ্বাস কৰিবলৈ নেৰে, তেওঁক জ্ঞানী বুলি কেতিয়াও ক'ব নোৱাৰি।